Hello everyone. Welcome back to my YouTube channel. Namaskar, স্বাগতম জনাইছো মই উৰ্মি হাজৰিকাই মোৰ YouTube channel sengmoravlogs অন্য এটি ভিডিঅ'লে। আজি বহুত দিনৰ মূৰত আকৌ মই পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছো নতুন এটা ব্লগ লৈ আৰু আপোনালোকৰ খবৰ সোধা হোৱাই নাই নহয়। খবৰ বাৰু আপোনালোকৰ কেনেকুৱা? খবৰ নিশ্চয় ভাল আৰু ভালেই থাকক তাৰে কামনা। আৰু আজি বহুত দিনৰ মূৰত যেতিয়া মই ব্লগটো আৰম্ভ কৰিছো আপোনালোকে ভাবিছে চাগে ইমান দিনে মই ক'ত আছিলো। এখিনি কম বাৰু ক'ত আছিলো, কেনেকৈ আছিলো, কি কৰি আছিলো সকলোবিলাক মই সময় যদি হয় তেতিয়া আপোনালোকক কম এটা নতুন ব্লগত। কিন্তু আজি ব্লগটো আৰম্ভ কৰিবলৈ লৈছো হয়, কিন্তু কিহেৰে আৰম্ভ কৰিম সেইটোতো কোৱা হোৱাই নাই। আজিৰ দিনটো কাৰ্যসূচীৰে মানে মোৰ কৰণীয়খিনিয়ে মানে মই কি কাম কৰিছো, কি কৰিছো, ক'ত গৈছো, এইবিলাক সকলোবিলাক আপোনালোকক মই এইটো ব্লগত দেখাবলৈ আহিছো। আৰু তেতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। এতিয়া মই মোৰ ব্লগটো আৰম্ভ কৰিবলৈ লৈছো, মানে এতিয়া ব্লগ মানে নহয়, মোৰ কামখিনি কৰিবলৈ লৈছো। এতিয়া ভাবিছো মই ভঁৰালটো মোহাৰি লওঁ, সেইকাৰণে মোৰ পিছফালে দেখিছে ভঁৰাল আৰু আমাৰ ভঁৰালটো, আৰু এই ভঁৰালটো এতিয়া মই মোহাৰি লওঁ কাৰণ আমাৰ এতিয়া লখিমীক আদৰিবলৈ হৈছে আৰু সেই লখিমীক আদৰিবৰ কাৰণে প্ৰথমতে এইবিলাক চাফ চিকুণ কৰি ল'ব লাগিব মোহাৰি মেলি। আৰু আমাৰ অসমীয়াৰ নিয়মেই হ'ল, কাৰণ সোণগুটি মানে লখিমী অনাৰ সময়ত প্ৰথমতে চাফ চিকুণ কৰি মেলিহে আমি লখিমীক আদৰোঁ। আৰু সেইকাৰণে ময়ো ভাবিছোঁ ভঁৰালটো মোহাৰি মেলি লওঁ। আৰু এইফালে মোৰ পিছফালে এতিয়া বলকচোন, কালিয়ে আধা আধি ভঁৰালটো চফা কৰি থৈছোঁ আৰু অলপমান বাকী আছে চফা কৰিবলৈ, আৰু আপোনালোকক দেখাইছোঁ বলকচোন। এইফালে দেখিছে, বলক তেতিয়া। দেখিছে কিমানখিনি কি চফা কৰি থৈছোঁ আৰু অলপমান বাকী আছে মানে চফা কৰিবলৈ। আজি এই পাৰ্টটোৱে মোহাৰিব লাগিব। আৰু এইফালে বহুত আন্ধাৰ হৈ আছে, আপোনালোকে দেখিছেই। আৰু এইফালেও অলপমান চফা কৰিব লাগিব। এইডোখৰ মোহৰোৱা নহয় যদিও এইডোখৰ মোহাৰিম আজি। এইফালে দেখিছে মই ভঁৰালটো চফা কৰি মেলি হৈ গৈছে, আৰু এতিয়া বাকী আছে তলৰটো আমি মোহাৰিবলৈ, কাৰণ ধান থ'ব লাগিব যিহেতু, সেইকাৰণে প্ৰথমতে মোহাৰি ল'ম আমি। সেয়া দেখিছে, সেইবোৰ মোহাৰিব লাগিব, চফা কৰিলোঁ আৰু দেই। দেখিছে চফা কৰা হৈ গৈছে, তল ওপৰ চববোৰ চফা কৰিলোঁ। এইফালে প্ৰায় মানে অলপমানহে চফা কৰা হ'ল আৰু বাকী থাকিলে। ইয়াত যিহেতু ধান নথওঁ সেইকাৰণে চফা কৰা নাই। এতিয়া ভাবিছোঁ ইয়াত মোহাৰি লওঁ ব'লকচোন। তেতিয়া মোহাৰিবৰ কাৰণে কি লাগে আপোনালোকক দেখাইছোঁ। ফালে গোবৰ আৰু পানী আনি ল'লোঁ, এতিয়া আছে মাটি আনিবলৈ। মাটিখিনি আনি লওঁ আৰু আপোনালোকক মই দেখাই আছোঁ হা, ব'লকচোন তেতিয়া। আপোনালোকে দেখিছে মই গোবৰ আৰু মাটিখিনি ভালদৰে মিহলি কৰি লৈছোঁ। ইয়াত গোবৰটো বেছিকৈ দিব লাগে, কাৰণ মাটিখিনি আকৌ উফৰি যোৱাৰ সম্ভাৱনা থাকে। যদি গোবৰটো দিওঁ বেছিকৈ দিওঁ তেতিয়া মানে মাটিটো আকৌ উফৰি যোৱাৰ মানে কম চান্স থাকে। আৰু তেতিয়াহ'লে মই ভঁৰালটো মোহাৰি আপোনালোকক আকৌ পুনৰ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, মানে কি হ'ল, ভঁৰালটো মোহাৰি মেলি হৈ গ'ল, আপোনালোকক দেখাম। এতিয়া যাম মানে বহুত দেৰিয়ে হ'ল, ভঁৰালটো মোহাৰোঁতে মেলোতে 2টা বাজিলৈকে। ভাত পানী খাই মেলি গা পা ধুই এতিয়া আমি ভাবিছোঁ পথাৰলৈ যাওঁ। যোৱাৰ আগতে মই আপোনালোকক ভঁৰালটো দেখাই থৈ গৈছোঁ। উঠি যাব লাগে আৰু এইয়া দেখিছে আপোনালোকে মোহৰাৰ পিছত মানে ভঁৰালটো এনেকুৱা হ'লগৈ। ইয়াতে এতিয়া ধান থ'ব পৰা যাব। আৰু এতিয়া যাওঁ পথাৰলৈ, মানে ধান চাবলৈ। আপোনালোকেও
চাই থাকক, মই আমাৰ গাঁওখনৰ অলপ সৰুকৈ এটা পৰিৱেশ দেখাম আৰু কেনেকুৱা পাই জনাব। তেতিয়া ব'লক গৈ আহোঁ। এইফালে আমাৰ ঘৰখন সৰুকৈ, ওপৰৰ পৰা ভিউটো দেখাই দিম বাৰু। আৰু এইফালে যায় টাউনলৈ মানে বেলেগ এঠাইলৈ যায় আৰু এইফালে গ'লে কেতিয়াবা টাউন পাবগৈ, ওলাবগৈ। আৰু ইফালে গ'লে আমি আমাৰ গাঁওখনৰ এটা সৰু পৰিৱেশ দেখিবলৈ পাম। তেতিয়া ব'লকচোন। আমি এতিয়া যাম পথাৰলৈ, যিহেতু আৰু পথাৰৰ পৰাও আপোনালোকক অকণমানকৈ এতিয়া গাঁৱৰ পৰিৱেশটো কেনেকুৱা হৈ আছে দেখাম। ইফালে আহি আমি আমাৰ পাহাৰৰ পৰা ওলাই অহা এটা জান দেখিবলৈ পাম, তো দেখাই দিম। এইখন হৈছে আমাৰ নাগালেণ্ড পৰ্বতৰ পৰা, মানে নাগালেণ্ড পাহাৰৰ পৰা ওলাই অহা এটা সৰু জান, যাক দদৈয়া হিচাপে জানো। এইখন হৈছে আমাৰ সাপ্তাহিক বজাৰ, যিটো বৃহস্পতিবাৰে আমাৰ ইয়াতে বহে। এইফালে আমাৰ মা, আইতা। এখন হৈছে LP স্কুল। আহি আমি একেবাৰে পাহাৰ দেখিলোঁহি। এইফালে আমাৰ ঘৰৰ ওচৰৰ পৰা, মানে আমাৰ গাঁওখনৰ ওচৰতে লাগি আছে নাগালেণ্ড পাহাৰ, নগা পাহাৰ। এইবিলাক ধান কাটিলে মানুহে ধান দাই ঘৰলৈ নিব পৰাকৈ থৈ দিছে। এইফালে আহিবলৈ পাই ফূৰ্তিটো চোৱা। শুনমণি, ক'ত যোৱা তুমি? ক'ত যোৱা? একদম ইংলিছতে কথা কয়। গো এইফালে ধান দাই আছে, এইবিলাকো কাটিব পৰা হৈছেগৈ আৰু। এইখিনি বহুত পকি গ'ল, ধান সৰিয়ে যাব এতিয়া।
আমি আহি আছোঁ ধান চাবলৈ। লগত আমাৰ আহিছে আমাৰ সোণমণি সোণজনী চব। পিছত মা আহি আছে, যিহেতু মা অলপ মানে দুটা অপাৰেশ্যন কৰা হ'ল, সেইকাৰণে লাহে লাহে আহি আছে। ফাৰ্ষ্ট টাইম ইমান দূৰ খোজকাঢ়িছে অপাৰেশ্যন হোৱাৰ পিছৰ পৰা। হ'লে আমি আমাৰ ধাননি পথাৰখন পাই গ'লোহি। এইবাৰ সোণগুটিয়ে ভৰি আছে পথাৰবিলাক। সেইকাৰণে আৰু গাঁৱলীয়া পৰিৱেশবোৰ বহুতেই ভাল লাগে। আমাৰ ইয়াৰ সোণগুটি চপাইছে লাহে লাহে, মানে ধান দাইছে। হেল্ল' এভৰিৱান, আমি পথাৰ পালোঁ। সেইফালে আপোনালোকে দেখিছে আমি পথাৰৰ মাজতে বহি আছোঁ। আৰু এইবাৰ মানে ধান বহুত ভাল হৈছে। আমি বিশেষকৈ আধিহে দিছোঁ। আধি মানে বেলেগক কৰিবলৈ দিছোঁ, তেওঁলোকে আধা ল'ব আৰু আমাকো তেনেকেই মানে কিবা আধা দিব আৰু ধানখিনি দেখি ইমানেই মনটো মানে ফূৰ্তি লাগিছে। আমি গাঁৱলীয়া মানুহ যেতিয়া খেতিতে মানে জীৱনটো বুলি ক'ব লাগিব। আৰু আমাৰ ঘৰত আচলতে মানুহ নাই কাৰণে আমি খেতি কৰা নাই, বেলেগক দিয়া হৈছে। আপোনালোকে ইয়াত দেখিব পাইছে আৰু কিমান ধুনীয়া হৈছে। আজিৰ ভিডিঅ'টো চাই বাৰু কেনে পালে? যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে ছাবস্ক্ৰাইবৰ ওচৰত থকা ঘণ্টা বটনটো টিপিবলৈ নাপাহৰিব। তেতিয়া আজিলৈ আহোঁ পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে। বাই বাই।